নমস্কাৰ। আজি ছ'চিয়েল মিডিয়াত পাই থকা এটা LIC সংক্ৰান্তত বিশেষ বাতৰি, যিটো বাতৰিত কোৱা হৈছে যে LICয়ে গৌতম আদানীৰ কোম্পানীত 33,000 কোটি টকা বিনিয়োগ কৰিছে আৰু এই বিনিয়োগৰ পৰা কাষ্টমাৰৰ যিবিলাক প্ৰিমিয়াম হিচাপত LICয়ে পইচা লয়, সেই পইচাবিলাকৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উঠিছে বা কাষ্টমাৰৰ লোকচান হ'ব নেকি। তো এনেকুৱা কিছুমান ভিডিঅ', কিছুমান ষ্টেটাছ আজি দেখা পালোঁ আৰু তাত বহুতে নিজৰ যিবিলাক চিন্তা, সেই চিন্তাবিলাক প্ৰকাশ কৰিছে আৰু মই ভাবিলোঁ যে এজন LICৰ অভিজ্ঞতা হিচাপত মোৰো দায়িত্ব আছে যে মই যাতে কাষ্টমাৰক সঠিক যিখিনি কথা সেইখিনি যাতে মই জনাব পাৰোঁ আৰু সেইকাৰণে ভিডিঅ'টো বনালোঁ। একচুৱেলি তাত ডাইৰেক্ট কোৱাই আছে যে LICয়ে বিনিয়োগহে কৰিছে, LICয়ে গৌতম আদানীক দিয়া নাই পইচাটো, যে এইটো আপুনি লওক পইচাটো, তেনেকৈ দিয়া নাই। একচুৱেলি বিনিয়োগ কৰিছে তেখেতৰ কোম্পানীত। আৰু তেখেতৰ কোম্পানীত যে কেৱল LICয়ে বিনিয়োগ কৰিছে এনেকুৱা নহয়। যিবিলাক মানুহে সচৰাচৰ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে, তো তেওঁলোকে মানে গৌতম আদানীৰ যিবিলাক কোম্পানী আছে, বেহিচাপ কোম্পানী, হিচাপেই নাই, তো তেনেকুৱা কোম্পানীত জানি নাজানি ইনভেষ্ট কৰি আছে, লাভান্বিত হৈ আছে, কেতিয়াবা শ্বেয়াৰ ডাউন হৈছে, তেতিয়া লোকচানৰ সন্মুখীন হৈছে। গতিকে এইটো এটা শ্বেয়াৰ মাৰ্কেটৰ পৰম্পৰাই বুলি ক'লোঁ। গতিকে এই ক্ষেত্ৰত কাষ্টমাৰে কোনো ধৰণৰ যে চিন্তা কৰিব লগা নাই, তো সেই কথাটো স্পষ্ট হিচাপত জানি থোৱা ভাল। কাৰণ LICয়ে কেৱল গৌতম আদানীৰ ক্ষেত্ৰতে নহয়, বিভিন্ন ক্ষেত্ৰত LICয়ে নিজৰ প্ৰিমিয়াম হিচাপত লোৱা পইচাবিলাক ইনভেষ্ট কৰে আৰু যাতে কাষ্টমাৰক ভাল ৰিটাৰ্ণ এটা দিব পাৰে, তাৰ বাবে LICয়ে সদায় ছেফ আৰু ডাইভাৰ্চিফাইড ইনভেষ্টমেণ্ট কৰে নিজৰ প্ৰিমিয়াম হিচাপত লোৱা পইচাখিনি। আৰু এই প্ৰিমিয়াম হিচাপত লোৱা পইচাখিনিৰ প্ৰায় 50 to 60% LICয়ে গভমেণ্ট ছেক্টৰত বা গভমেণ্ট বণ্ড তাত ইনভেষ্ট কৰে আৰু তাত যিহেতু গভমেণ্টৰ ছিকিউৰিটি থাকে, গভমেণ্টৰ গেৰাণ্টি থাকে, তো তাৰ ইনভেষ্ট কৰা যিখিনি পইচা হয় সেইখিনি সম্পূৰ্ণ ছেফ থাকে। গতিকে এই অংশৰ পৰা যিখিনি লাভ হয় সেইখিনি ছেফ হিচাপত থাকি যায়, সুৰক্ষিত হিচাপত থাকি যায়। ইয়াৰ পাছতে LICয়ে প্ৰিমিয়াম হিচাপত যিখিনি পইচা লয় গ্ৰাহকৰ পৰা, সেই পইচাৰ এটা অংশ কৰ্পৰেট বণ্ডত ইনভেষ্ট কৰে আৰু এই কৰ্পৰেট বণ্ডৰ ইনভেষ্টমেণ্টটো এনেকুৱা হয় যে ভাৰতৰ যিবিলাক টপ ৰেটেড কোম্পানী হয়, সেই কোম্পানীবিলাকত বণ্ডত ইনভেষ্ট কৰে আৰু ইয়াৰ পৰা LICয়ে এটা ফিক্সড ইণ্টাৰেষ্ট লাভ কৰে। ইয়াৰ পাছত LICয়ে যিখিনি ভাৰতৰ টপ ৰেটেড কোম্পানী হয়, যে আদানীৰ যিখিনি কথা কৈছে আজি, তো আদানীৰ দৰে কিছুমান মানুহৰ, কিছুমান ব্যৱসায়ীৰ যিবিলাক টপ ৰেটেড কোম্পানী আছে, সেই কোম্পানীবিলাকত ইকুইটি বা শ্বেয়াৰত ইনভেষ্ট কৰে আৰু এই অংশটো বহুত বেছি নহয়। আপোনালোকে হয়তো 33,000 কোটি কথাটো শুনি হয়তো ভীতিগ্ৰস্ত হ'ব পাৰে বা বহুতে ইয়াৰে সুবিধা ল'ব বিচাৰিছে, কিন্তু LICৰ কাৰণে 33,000 কোটি টকাটো বহুত বেছি পইচা নহয়। LICৰ কিমান পইচা আছে সেইখিনি আপোনালোকে, মই ক'ব নালাগে, সেইখিনি গুগলত গৈ নিজে চাৰ্চ কৰি চালে আপুনি গম পাব। আৰু LICৰ সম্পত্তিৰ পৰিমাণ কিমান এইখিনিও আপুনি তাত সম্পূৰ্ণ গম পাব। ঠিক আছে। গতিকে এই ইনভেষ্টমেণ্টৰ পৰা LICৰ প্ৰফিট হওক বা যদি লোকচান হয় তেতিয়া কিমান লোকচান হ'ব পাৰে বা আপোনালোকৰ পইচা তাত ছেফ নাথাকিব নেকি, এইখিনি আপোনালোকে গুগলত LICৰ প্ৰপাৰ্টিৰ যিখিনি পৰিমাণ, সেই পৰিমাণটো চালে আপোনালোকে গম পাব। আৰু LICয়ে কেৱল এইখিনিতে নহয়, LICয়ে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিবিলাক ছ'চিয়েল ছেক্টৰ আছে, যেনে আপোনাৰ ৰোড বা ৰেলৱে, পাৱাৰ, হাউচিং, তো এনেকুৱা খণ্ডবিলাকতো বিনিয়োগ কৰে আৰু তাৰ পৰাও ভাল প্ৰফিট লাভ কৰে। আৰু LICয়ে এনেকুৱা ধৰণৰ বিভিন্ন খণ্ডত নিৱেশ কৰে, পইচা বিনিয়োগ কৰে আৰু এই বিনিয়োগৰ পৰা যিখিনি এটা বছৰত লাভ পায়, সেই লাভৰ
প্ৰায় 90 to 95% কাষ্টমাৰক বনাছ হিচাপত প্ৰদান কৰে আৰু যি বাকী অংশ ৰৈ যায় সেই ৰৈ যোৱা অংশটো LICয়ে নিজৰ বাবে ৰাখি থয় যাতে সেই ৰাখি থোৱা অংশটোৱে LICৰ সম্পত্তি হিচাপত থাকি যাব পাৰে যাতে কেতিয়াবা প্ৰয়োজন হ'লে সেই সম্পত্তিয়ে কাষ্টমাৰক লাভান্বিত কৰিব পাৰে আৰু LICত যে আপোনাৰ পইচাৰ সম্পূৰ্ণ সুৰক্ষা আছে তাৰ এটা বিশেষ কাৰণ বা বিশেষ প্ৰমাণ আপোনালোকে গুগলত সাৰ্চ কৰিলেও পাব যে 1956 চনত যেতিয়া LICI চৰকাৰীকৰণ কৰা হয় তেতিয়া ইন্স্যুৰেন্স এক্ট জৰিয়তে ভাৰতবৰ্ষৰ একমাত্ৰ LICI অৰ্থাৎ ভাৰতীয় জীৱন বীমা নিগমক সভাৰেন গ্যাৰান্টি প্ৰদান কৰিছে আৰু এই সভাৰেন গ্যাৰান্টিৰ জৰিয়তে কাষ্টমাৰে যিখিনি পইচা LICIত নিৱেশ কৰিছে ইনভেষ্ট কৰিছে সেই পইচাখিনিৰ আৰু তাৰ লগত LICয়ে বছৰত যিখিনি বোনাছ ডিক্লেয়াৰ কৰে সেই বোনাছখিনিৰ ৰিটাৰ্ণ যদি কিবা কাৰণত LICয়ে দিব নোৱাৰে তেতিয়া ভাৰত চৰকাৰে সেই ৰিটাৰ্ণ দিয়াৰ বাবে বাধ্য আৰু এই যিটো সভাৰেন গ্যাৰান্টি এই সভাৰেন গ্যাৰান্টিয়ে এই LICক বিশেষতা এটা প্ৰদান কৰিছে কাৰণ এই সভাৰেন গ্যাৰান্টিটো LICৰ বাহিৰে ভাৰতবৰ্ষত যিমানখিনি লাইফ ইন্স্যুৰেন্সে কাম কৰি আছে সেই ইন্স্যুৰেন্সবিলাকৰ ভিতৰত কোনো এটা ইন্স্যুৰেন্স কোম্পানীকো প্ৰদান কৰা হোৱা নাই গতিকে আপোনালোকে নিশ্চিত থাকক যে LICত আপোনালোকৰ পইচা সুৰক্ষিত নহয় নেকি বুলি আপোনালোকে নাভাবিব কাৰণ LICত আপোনালোকৰ পইচা সম্পূৰ্ণ সুৰক্ষিত আৰু ভাৰত চৰকাৰেও ইয়াৰ গ্যাৰান্টি দি থৈছে যা লাগিলে সেই চৰকাৰ বিজেপিৰে হওক কংগ্ৰেছৰে হওক আপৰে হওক বা যিকোনো এটা দলৰে নহওক কিয় আপোনাৰ পইচা সম্পূৰ্ণ ভাৰত চৰকাৰৰ গ্যাৰান্টিত আছে গতিকে মিছা কথাত আপোনালোকে ভয় নাখাব আৰু LIC যেহেতু ভাৰতবৰ্ষৰ অৰ্থনীতিৰ মেৰুদণ্ড হিচাপত কাম কৰি আছে অত বছৰে কেতিয়াবা কিবা এটা বেংক যদি লোকচানৰ সন্মুখীন বন্ধ হ'বলৈ ওলাইছে কাষ্টমাৰৰ টকা মৰা যাবলৈ ওলাইছে তেতিয়া LICয়ে সেই বেংকক আৰ্থিক সুৰক্ষা দি বচায় কাষ্টমাৰৰ পইচা বচায় গতিকে LIC সংক্ৰান্তত এইবিলাক তথ্য আপোনালোকে গুগলত সাৰ্চ কৰিলে সম্পূৰ্ণ পাই যাব গতিকে আপোনালোক নিশ্চিত থাকক আৰু ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ বা আপোনালোকৰ যিখিনি ৰাস্তা ঘাট ইত্যাদি ভাল হ'বলৈ আপোনালোকে LICত পাৰিলে নিৱেশে কৰক LICৰ পলিচি লওক আৰু LICত যিহেতু সভাৰেন গ্যাৰান্টি আছে সম্পূৰ্ণ চকু মুজি আপোনালোকে LICক বিশ্বাস কৰক গতিকে এইখিনি কৈ মই এজন LIC অভিকৰ্তা হিচাপত আজি মোৰ দায়িত্বখিনি মই পালন কৰিলোঁ গতিকে আপোনালোকে বিবেচনা কৰক যে আপোনালোকে LICক বিশ্বাস কৰিব নে সেই ভুৱা যিখিনি কম জ্ঞান লৈ মানুহে ভিডিঅ' বনায় বিভিন্ন কিবা কিবি ভিতৰুৱা কাৰণত গতিকে আপোনালোকে সেইখিনি বিশ্বাস কৰিব নে কি কৰিব আপোনালোকে নিজে বিবেচনা কৰি চাব পাৰিব ধন্যবাদ